खुलुमबाय आं रबिन बसुमतारी आरो बे समाव मोनसे गेदेर खौरां फैगौ 8 नबेम्बराव जुबिन गार्गनि जोनोम सानखौ हादरनि राजथावनि गोदान दिल्लीयाव फालिनाय जागोन। नंगौ आसामनि मुंदांखा देंखोगिरि फावखुंगुर सुबुं अनसायग्रा जुबिन गार्गआ 1972 मायथाइनि 8 नबेम्बराव जोनोम मोनदोंमोन आरो दुखुनांथाव बाथ्रा दि बिथां जुबिन गार्गआ 2025 मायथाइनि 19 सेप्तेम्बर थामहिनबा 52 बोसोर बैसोआव बे बुहुमखौ नागारनानै थांबाय। बिथांनिनो जोनोम सानखौ 8 नबेम्बराव हादरनि राजथावनि गोदान दिल्लीयाव फालिनो थाखाय आखायाव लानायखौ बे समाव मिथिनो मोन्दों। नंगौ फैगौ 8 नबेम्बराव जुबिन गार्ग बिथांनि जोनोम सानखौ गोदान दिल्लीजों लोगोसे आसामनि मोनफ्रोम जिल्लाफोरावनो फालिनो थाखाय आखायाव लादों। जुबिन गार्गआ जोंनि गेजेराव गैयाब्लाबो एबा बे बुहुमखौ नागारनानै थांबायब्लाबो बिथां जुबिन गार्गखौ मान होनानै फैगौ 8 नबेम्बर खालि राजथावनि गोदान दिल्लीजों लोगोसे आसामनि मोनफ्रोम जिल्लायाव जुबिन गार्गनि गोथार जोनोम सानखौ फालिनाय जागोन होनना आसाम लाइफ 24 आरो एनआरडि ग्रुपनि सिएमडि नृपेन दासआ फोसावदों। आरो जुबिन गार्गनि जोनोम सानाव माखासे थांखिफोर लानाय जादों। जुबिन गार्गनि जोनोम सानाव रायजो नाङैनो सुबुंफोरनो जाग्रा आदार आरो माखासे गुदुं सि जोम राननानै होनाय जागोन होननानै बे समाव मिथिनो मोननाय जादों। আমি কৰি আছোঁ আমাৰ এনআৰডি গ্ৰুপৰ ফালৰ পৰা প্ৰায় 5 লাখ গছপুলি আমি অসমৰ বিভিন্ন জিলাত আমি বিতৰণ কৰিছোঁ। আজিও আমাৰ দেৰগাঁৱত অনুষ্ঠান চলি আছে। আমি অসম লাইফ আৰু এনআৰডি গ্ৰুপৰ ফালৰ পৰা কৰি আছোঁ আৰু অহা প্ৰায় এমাহ আমি জুবিন গাৰ্গৰ স্মৃতিৰ বাবে গছপুলিখিনি বিতৰণ কৰিম আৰু মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে এই মহান শিল্পীগৰাকীৰ যিটো পৰিকল্পনা আছিল, প্ৰকৃতিৰ প্ৰতি তেওঁৰ যিটো ৰেছপেক্ট আছিল, প্ৰকৃতিৰ প্ৰতি মৰম আছিল, গছপুলিবিলাক সযতনে ৰাখিব। আচলতে বাৰিষা সময়ত আমি দিব লাগিছিল, কিন্তু এপ্ৰিলত দিব লাগিছিল, কিন্তু আমি কিছু এডভান্স দিছোঁ। গতিকে পানীখিনি বৰষুণ নোহোৱালৈকে আপোনালোকে নিজাকৈ পানী দিব লাগিব আৰু গছপুলিবিলাক যাতে ভালকৈ ৰাখে আটাই। আৰু আমি 18 অক্টোবৰত খুব ভালকৈ এটা জুবিন গাৰ্গক সন্মান জনাই ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত আমি তেখেতৰ জন্মদিনটো পালন কৰিম অহা 18 নৱেম্বৰত। এনআৰডি গ্ৰুপ আৰু অসম লাইফে দ্বৈতভাৱে কৰিব আৰু অসমৰ বিভিন্ন জিলাত আমি সিদিনাখন কৰিম। তেখেতে ৰাস্তাৰ যিখিনি মানুহ থাকে, ৰাস্তাত যিখিনি মানুহ ধৰক ষ্ট্ৰীটত থাকে, এনিমেলছ এণ্ড মানুহ, এই আটাইখিনিক আমি সিদিনাখনে এসাঁজ ভাত খোৱাৰ ব্যৱস্থা কৰিছোঁ আমাৰ এনআৰডি গ্ৰুপৰ ফালৰ পৰাই। আমি প্ৰায় 4-5 হাজাৰ মানুহ আৰু এনিমেলক আমি সিদিনাখনে খানা খুৱাম তেখেতৰ বাৰ্থডেৰ দিনা। আৰু দিল্লীটো আমি খুব ডাঙৰকৈ পাতিছোঁ আৰু তেখেতৰ স্মৃতিৰ কাৰণে আমি প্ৰায় ত্ৰিভাষিক এখন কিতাপ উলিয়াম, হিন্দী, ইংলিছ আৰু অসমীয়া। তাত গোটেই জুবিন গাৰ্গৰ আপোনালোকেও দিব পাৰে, যাৰ যাৰ স্মৃতি আছে। ডাঙৰ কিতাপ হ'ব এখন, কালাৰফুল কিতাপ এখন আমি বিনামূলীয়াকৈ বিতৰণ কৰিম বাৰ্থডেৰ দিনা। সেইদিনাখনেই ইনগ্ৰেশ্যন হ'ব। এতিয়ালৈকে এইখিনি আৰু অহা দিনবিলাকত ইতিমধ্যেতো আপোনালোকে গম পাইছে আমি জুবিন গাৰ্গ বঁটাটো দিলোঁ আমাৰ দিৱস সমাদেৱক। এইটো প্ৰতি বছৰে দি থকা হ'ব। এইটো লাইফ টাইম হিচাপে আমি ধৰি লৈছোঁ, আমাৰ ফালৰ পৰা দিম আমি এনআৰডি গ্ৰুপ আৰু অসম লাইফে।